ফ্ৰেণ্ডছ এইটো দেখা পাইছে এইটো হ'ল এটা অজগৰ আপুনি সাইজ যদি চাই ভালকে দেখাম এতিয়া কিন্তু তাৰ আগত এটা কথা কওঁ এই যে অজগৰডাল দেখা পাইছে আহি আছে অতি সোনকালে আপোনাৰ ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱত এই অজগৰডালক দিয়া হ'ব এইটো আপোনাৰ কলাক্ষেত্ৰত ৰাস পতা হয় এক্সিবিশ্যনত দিয়া হ'ব আৰু ৰাসৰ এই অজগৰডালৰ লগত আৰু কিছুমান বস্তু আছে সেইখিনিও দেখাম কিন্তু আপুনি এবাৰ যদি চাই এই বস্তুটোত আপুনি ভিতৰত সোমাই যাব পাৰে চাব মই কেনেকৈ সোমাই যাম এনেকৈ আপুনি সোমাই যাব পাৰে ভিতৰত আৰু ভিতৰত সোমাই কিনে এই বস্তুটো আপোনাৰ মুভমেণ্টটো হয় সেইটো মই দেখাম বাৰু কিন্তু আপুনি চাই লওক আৰু এই গোটেই অজগৰডাল আপোনাৰ বস্তাৰে বনোৱা গৈছে চাওক ভালদৰে চাওক এনেকুৱা অজগৰ আপোনালোকে আগতে দেখা পাইছেনে মই আজিলৈকে দেখা পোৱা নাছিলোঁ আৰু মোৰ ভাগ্যটো ভাল মোৰ ঘৰৰ ওচৰতে এজন আৰ্টিষ্ট এজনে বনাইছে গোটেইখিনি তেখেতক লগ ধৰাই দিম আৰু কেনেকৈ বনালে বা গোটেইখিনি কথা ভালদৰে আপোনাক জনাম চাই থাককচোন ভিডিঅ'টো কণ্টিনিউ কৰি বন্ধুসকল আপোনালোকক কৈছিলোঁ এই অজগৰডাল কেনেকৈ যায় কেনেকৈ মুভমেণ্ট কৰে এতিয়া আমি মুভমেণ্টটো লাইভ চাম আপোনালোকে চাই থাকক কেনেকৈ যায় এই অজগৰডাল আহক চাওক আপোনালোকে দেখা পালে অজগৰ আৰু মোৰ ওচৰত এইডাল বকাসুৰ আৰু এই বকাসুৰটো কেনেকৈ বনোৱা হৈছে মই জানিম আমাৰ শিল্পীজনৰ লগত আৰু শিল্পীজনৰ নাম আপোনাৰ পৰিচয়টো জানিব বিচাৰিম আমাৰ দৰ্শকসকলক জনাব নমস্কাৰ মোৰ নাম শ্ৰী নাৰায়ণ নাও মই মাজুলী আৰু ইয়াৰ গুৱাহাটীত মই আৰ্ট কলেজৰ ফ'ৰ্থ চেমৰ ষ্টুডেণ্ট হয় এই শিল্পকৰ্মখিনি আমি কৰি আছোঁ আৰু আমাৰ মাজুলী গুৰু হেমচন্দ্ৰ গোস্বামী তেওঁৰ ওচৰত শিকা মই আৰু তেওঁক অনুকৰণ কৰি মই এইখিনি কাম আজি কলাক্ষেত্ৰত প্ৰদৰ্শন কৰিবলৈ গৈছোঁ আৰু সেইখিনি তেওঁলোকে এতিয়া মই যিখিনি কাম কৰিছোঁ সেইখিনি খুব অলপ টেকনিকেলি হয় আপোনালোকে দেখিবলৈ পাব কেনেকৈ বগলীটোৰ গৈ থাকে পাখি মাৰে মুখা সাধাৰণতে ইমান সম্ভৱ নহয় যিখিনি মুখা এতিয়া আমি সাধাৰণ এই সম্ভৱ নোহোৱা বস্তুখিনি আমি কৰিবলৈ আগবাঢ়ি গৈছোঁ আচ্ছা মই এটা কথা জানিব বিচাৰিম এই বকাসুৰটো কেনেকৈ বনোৱা হৈছে অলপমান জাষ্ট বুজাই দিলে ভাল আচলতে আমাৰ এইটো মেটেৰিয়েলছো খুব ট্ৰেডিশ্যন যিবোৰ কাম হয় সেইবিলাক খুব মেটেৰিয়েলছবোৰ আমাৰ ৱেষ্ট মেটেৰিয়েলছে ইউজ কৰা যায় সাধাৰণতে আৰু ছেকেণ্ড কথা হৈছে কি আমাক খুব ল' মিডিয়াম লাগে যিটো মিডিয়াম আমি খুব সহজে আমি চলাব মেলিব পাৰোঁ সেইটো কাৰণে আমি এনেকৈ ল' মিডিয়ামত কাম কৰোঁ ইয়াতে চটি বস্তা আছে গোটেই বস্তা আছে আৰু ইয়াত কাঠৰ খাং হয় এইটো এটা আৰু সকলো মানে কাগজ পাতি এনেকৈ চব বস্তুবোৰ তেনেকৈ আমি ইউজ কৰিছোঁ বাঁহটো বেছি আৰু বেট ইউজ হৈছে ইয়াতে বেট ইউজ হৈছে আচ্ছা এই বকাসুৰটো কেনেকৈ কাম কৰে বা কি কৰে অলপমান জনাই দিলে ভাল হয় বকাসুৰটো মানে কংসৰ মানে এজন তেওঁ দূত মানে এজন অসুৰ আছিল আৰু কংসৰে অনুগ্ৰাহীত থকা আৰু তেখেতক যেতিয়া কৃষ্ণক মাৰিবৰ কাৰণে পঠাইছিল এটা সাংঘাতিক ডাঙৰ বৃহৎ আকাৰৰ এটা বগলী ৰূপ লৈছিল বকাসুৰে আৰু সেই বগলীৰ ৰূপটো ধাৰণ কৰি কৃষ্ণক বধ কৰিব গৈছিল বধ কৰিব নোৱাৰিলে যিহেতু তেওঁ এজন আমাৰ ভগৱান হয় আৰু সেই ৰূপটোৱে আমি ইয়াত এতিয়া মানে দেখাব বিচাৰিছোঁ যে কিমান ডাঙৰ হ'লে বস্তু এটা মানুহৰ অকণমান এট্ৰেকশ্যনটো বাঢ়ে আচ্ছা তে বকাসুৰটো কি কৰে নকৰে এইটো আমি অলপমান চাবলৈ বিচাৰিম আমাৰ শিল্পীজনে দেখাবনে আমাক নিশ্চয় দেখাব তে আপোনালোকে চাই থাকক এই বকাসুৰটো কি কৰে বন্ধুসকল আপোনালোকে দেখা পালে বকাসুৰ আৰু অজগৰে কি কৰিলে আপোনালোকে ভালকৈ দেখা পালে আৰু কেনেকুৱা পালে আপোনালোকে চাই ভিডিঅ'টো নিশ্চয় ভাল পালে আৰু আপোনালোকৰ এটা অনুৰোধ জনাব বিচাৰিছোঁ
নৱেম্বৰৰ 12 তাৰিখে ৰাস মহোৎসৱ হ'ব আপোনাৰ কলাক্ষেত্ৰত। এই গধূলি 5টা বজাত আপোনালোকক সকলোৰে নিমন্ত্ৰণ জনালোঁ। আপোনালোকে আহিব আৰু এই যি প্ৰদৰ্শনী, এই প্ৰদৰ্শনীবিলাক আপোনালোকে উপভোগ কৰিব আৰু ৰাস কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। তে আপোনালোকে চাই থাকক আৰু মোক এটা বস্তু আপোনালোকৰ পৰা বিচাৰিম, এনেকুৱা ধৰণৰ শিল্পীবিলাকক আপোনালোকে উৎসাহ জনাব লাগে, কাৰণ ইহঁতে বহুত কষ্টৰ ফলত এইবিলাক ধৰণৰ বস্তু বনায়। তে মই বিচাৰিম আপোনালোকে ইহঁতক যিমান পাৰে উৎসাহ জনাওক আৰু যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'বিলাকো চাওক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাব। এতিয়ালৈ মই এৰো। থেংক ইউ, বাই বাই।